গতিকে প্ৰত্যেকজন কেণ্ডিডেটেই মই ভাবোঁ ভেৰি য়ং আৰু প্ৰত্যেককেইজন কেণ্ডিডেটে কম পঢ়া লিখা দ্বিতীয়তে তেওঁলোকে বহুতে হয়তো প্ৰথমবাৰেই কিবা এনেকুৱা এটা পৰীক্ষা দিবলৈ আগবাঢ়িছে সেইকাৰণে তেখেতসকলক মই আমাৰ ফালৰ পৰা এটা আন্তৰিক ধন্যবাদ মানে শুভেচ্ছা যাচিছোঁ পৰীক্ষাত যিহেতু এটা ৰেষ্ট্ৰিকশ্যন আছিল যে গ্ৰেজুৱেট মানে হ'লে তেওঁ এই পৰীক্ষা দিব নোৱাৰে তাৰ মানে ক্লাছ 4 পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকল কেণ্ডিডেটসকল কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডাৰী লেভেলহে পাছ কৰিছে মেবি দে আৰ ষ্টাৰ্টিং ইন গ্ৰেজুৱেশ্যন বাট কিন্তু হায়াৰ ছেকেণ্ডাৰী লেভেলহে কৰিছে লগতে তেখেতসকলক মই অনুৰোধ জনাইছোঁ যাতে একদম নিৰ্ভীক হৈ পৰীক্ষা দিবলৈ আহে মন মুক্ত কৰি পৰীক্ষা দিবলৈ আহে কোনো কাৰো পৰা যদি সহায় লোৱাৰ চেষ্টা নকৰে আৰু নিজৰ যিখিনি মেধা আছে সেইমতে যাতে পৰীক্ষা দিয়ে দ্বিতীয়তে এইটো চাকৰি পাওক নাপাওক নিজৰ মেধা পৰীক্ষা কৰাৰ কাৰণে এইটো এটা ভাল সুযোগ আছে দ্বিতীয় থাৰ্ড হ'ল যে এতিয়ালৈকে মাত্ৰ আমি অলপ আগতে হিচাপ লৈছিলোঁ অনলি 76% ল'ৰা ছোৱালীহে নিজৰ কেণ্ডিডেট আউটলুক ডাউনলোড কৰিছে যি 24% এতিয়াও ডাউনলোড কৰা নাই অতি শীঘ্ৰে মই আপোনালোকৰ জৰিয়তে তেওঁলোকক অনুৰোধ জনাব বিচাৰোঁ যে তেওঁলোকে নিজৰ এডমিট কাৰ্ডবিলাক ডাউনলোড কৰক আৰু জানি লওক তেওঁ পৰীক্ষা কেন্দ্ৰ ক'ত পৰিছে কি পৰিছে কাৰণ একদম পৰীক্ষাৰ সময়ত যদি ডাউনলোড কৰে তেতিয়াহ'লে গমেই নাপাব ক'ত হৈছে আৰু এনেকুৱা এটা জেগা হ'ব পাৰে যিটো ঘৰৰ পৰা বহুত দূৰ হয় সেইকাৰণে মই প্ৰত্যেককেইজনকে অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে যাতে যিসকলে এতিয়াও নিজৰ এডমিট ডাউনলোড কৰা নাই তেওঁলোকে নিজৰ এডমিটটো ডাউনলোড কৰি লৈ যায় দ্বিতীয়তে পৰীক্ষা দিবলৈ আহোঁতে যিবিলাক এডমিট কাৰ্ডত আমাৰ সম্পূৰ্ণ নিৰ্দেশনাবিলাক এডমিট কাৰ্ডত লিখা আছে সেইখিনি ভালকৈ পালন কৰিব আৰু লগতে যাতে যিখিনি বস্তু তেওঁলোকে লৈ আহিব লাগে সেইখিনি লৈ আহে তাতকৈ অতিৰিক্ত কোনো বস্তু লৈ নাযায় কাৰণ সেইখিনি তাত জমা লোৱাৰ কোনো ব্যৱস্থা নাই আৰু সেইখিনি যাতে তেওঁলোকে ব্যৱস্থা কৰে পৰীক্ষা দিয়াৰ আগতে আমি তেওঁলোকক প্ৰথমতে আমি কুৱেশ্যন পেপাৰ আৰু OMR তেওঁলোকক দি দিওঁ পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে প্ৰথম মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ যাতে তেওঁ আমাৰ কেণ্ডিডেটসকলৰ বিলাকে নিজৰ OMR চিটটো পোৱাৰ লগে লগে প্ৰথমতে চাব যে OMR চিটৰ যিটো ৰোল নম্বৰ লিখা আছে সেই ৰোল নম্বৰটো তেওঁৰ এডমিট কাৰ্ডৰ লগত মিলি আছে নে নাই কাৰণ এইবিলাক পাৰ্চনেলাইজ OMR ছাত্ৰ ছাত্ৰীসকলে বহুতে প্ৰথমবাৰ পৰীক্ষা দিব গতিকে হয়তো তেওঁ একো নচোৱাকৈ যদি OMRত এনচাৰ কৰা আৰম্ভ কৰে তেতিয়াহ'লে এনেকুৱা এটা হ'ব পাৰে যে বেলেগৰ OMRত তেওঁ লিখি আছে গতিকে নিজে প্ৰথমতে নিজৰ OMR হয় না নহয় ভালকৈ পৰীক্ষা কৰি ল'ব ভালকৈ চাই ল'ব দেন অনলি হি শুড ষ্টাৰ্ট যে এইটো মোৰ নিজৰ হয়